Hello guys, welcome back to my YouTube channel Dipjyoti Official Golaghat. So guys, ঘৰত এটা নতুন বস্তু আনিছো তো এসি ষ্টক নিছিনা তো এটা আনবক্সিং কৰিম তো আপোনালোকে ভিডিওটো সম্পূৰ্ণ একেলগে চাই থাকক কেনেকুৱা বস্তুটো কোম্পানী এফালে তো ইয়াত কি থাকে আপোনালোকক দেখাম এইটো হল চৌকা ইয়াত কেঁচা খৰিও জ্বলাব পাৰিম তো আপোনালোকক দেখাম চাহ বনাই দেখাম ইয়াত তো ইয়াত আছে কি আছে চবলে দুটা কেমেৰা দেখুৱাই ভাল বেটাৰী হে এইটো এটা ইয়াত আছে বেটাৰী তো ইয়াত আছে এখন ফেন সাইকেল তলত পৰিব আৰু এইটো স্পিড হ'ব পাৰে নেকি সাইকেল যাবলৈ তোলাই নহয় কৈ থৈ থাকি থব পাৰে এখন দেখুৱাতে থাকনি এখন এনেকুৱা কৰিলে মানে সাইকেল পৰিব তো ইয়াত সৰু ফেন এখন আছে তো এইটো এটা বেটাৰী তো এইটো সুইচ আছে 3 নম্বৰলৈকে আছে 1 2 3 এইটো চব ফেন এখন চলিছে সব এইটো 3 নম্বৰত আছে 2 নম্বৰ এইটো 1 নম্বৰ তো আপোনালোকক জ্বলাই দেখাম এতিয়া ইয়াত চাহ বনাই দেখাম তো এতিয়া খৰি লাগিব ইয়াত তো ইয়াত কেঁচা খৰিও জ্বলি যায় তো গাইজ এয়া বাঁহৰ কেঁচা খৰি তো এয়া আপোনালোকক পানীত পুৰাই কিনে দেখাম তো জ্বলে নজ্বলে আপোনালোকে চাই থাকক পানীত পুৰাই দেখাম এতিয়া আপোনালোকক কেঁচা বাঁহৰ तुम्हारे नाम सियारे तुम्हारे खुमा তো এইটো চেলাই চিপছৰ পেকেট লৈছোঁ এইটো চিপছৰ পেকেটটো আজিকালি পেলনি নাযায় তো চাই থাকক এতিয়া চলাম तुम्हारी काहिनी ভাল পাওঁ বুলি এবাৰ কোৱা হবানে সাৰথি সপোনৰে সুৰভি হাততে হাত ধৰি চোৱানা তো এয়া ভিজাই আনিছিলোঁ খৰি তুমি তুমি জানা হেজাৰৰে জ্বলিবনে জ্বলিব মানে তলফালদি মানে বতাহ দিয়ে এইফালে চক এইটো চুইচটো দিলোঁ 1 নম্বৰত এইটো চক এইটো চক ভিডিঅ'টো চাই থাকক চক এতিয়া 2 নম্বৰ কৰিছোঁ এইটো 2 নম্বৰ এইটো 3 নম্বৰ চক কেনেকৈ জ্বলিছে চক চক ভিডিঅ'টো চক কেঁচা খৰি জ্বলাই দিছোঁ চক
জ্বলিছে চাহ বনাম এতিয়া তো চাই দিয়ক ভিডিঅ'টো মই চাহৰ হেৰিটো আনিছোঁ দেই চাই দেই এইফালে আগত যাব এয়া মই চাহ হেৰি বনাব লৈছোঁ কেঁচা খৰিতে জ্বলি যাব ন মানে চাহ হৈ কেঁচা যাব খৰিটো জ্বলি আছে চব পুৱাই থাকিব পাৰি তো চাওক এয়া কেঁচা খৰি জুই জ্বলি পুৱাই আছোঁ গৈছে কেঁচা খৰি জ্বলি আছে পুৰা চাওক পুৰা জুই পুৱাই আছোঁ এয়া কেঁচা খৰি চব পুৰা জ্বলি গৈছে সোমাই দি দে এয়া চাহ বনাই আছে পুৰা কেঁচা খৰি জ্বলি গৈছে একদম ধুনীয়া আজি ঠাণ্ডা দিনত জুই পুৰাবলৈ জুই পাব মজা হ'ব ঠাণ্ডাত উঠি লওঁ মানুহটো উঠি লওঁ এতিয়া আমি চাহ খাম আৰু এতিয়া নুমাব লাগিব হেৰিটো চব চুইচটো দেখুৱাই দে দে হৈ গ'ল চাহ হৈ গ'ল এই চাহ দেখুৱাই দে হ'লেও জ্বলি থাকিব যেনিবা এইটো খৰিহে আৰু ন জুই পাব পাৰি হৈ গ'ল চাহটো লৈ যাব লাগে বই খাব লাগে চাহ খাব লাগে আৰু কি কৰিব লাগে এইটো এতিয়া চাফা কৰি থৈ দিম এইটো এনে কিমান পৰিলে সেইটো নকলা যে এইটো পৰিছে বৰ্তমান 2850 টকা 2850 তো আজি আনিছোঁ টেষ্টিং কৰি চালোঁ কেনেকুৱা হয় তো সোনকালে হয় চাহ তো চাই থাকক এতিয়া এই খৰিখিনি ইয়াৰ পৰা আঁতৰাম চাহ খাব লাগে এতিয়া